নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ বৰ্ণালী মেম আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 5ৰ আপোন পাঠৰ পাঠ 8ৰ আনন্দৰাম বৰুৱাৰ এই পাঠটোৰ কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম আহা এটা ভিডিঅ'টো আৰম্ভ কৰোঁ এই পাঠটো 4 নম্বৰ প্ৰশ্নটোত দিছে যে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা পুৰণি এই শব্দটোৰ বিপৰীত অৰ্থ হ'ব নতুন চহকী এই শব্দটোৰ বিপৰীত অৰ্থ হ'ব দুখীয়া পণ্ডিত এই শব্দটোৰ বিপৰীত অৰ্থ হ'ব মূৰ্খ উচ্চ এই শব্দটোৰ বিপৰীত অৰ্থ হ'ব নীচ সুখ্যাতি এই শব্দটোৰ বিপৰীত অৰ্থ হ'ব অখ্যাতি স্বাধীন এই শব্দটোৰ এই দুয়োটাই বিপৰীত অৰ্থ হ'ব পৰাধীন আৰু অধীন খৰচ এই শব্দটোৰ বিপৰীত অৰ্থ হ'ব জমা গ্ৰহণ এই শব্দটোৰ বিপৰীত অৰ্থ হ'ব বৰ্জন পৰিশ্ৰমী এই শব্দটোৰ বিপৰীত অৰ্থ হ'ব এলেহুৱা ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত আমি বাক্য ৰচনা আৰু বিপৰীত লিংগ বুজোৱা শব্দ সেইকেইটা আলোচনা কৰিম আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ